Hello friends, welcome to my channel Hiranmoy's World. আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো ৰঙালাও গুটিৰ চাটনি। বলকচোন যাও, মইনো কেনেকৈ ৰঙালাও গুটি চাটনি বনাও আপোনালোকক দেখুৱাও। এয়া মই গেছত কেৰাহীখন গৰম হ'বলৈ দিলো আৰু ইয়াত মই এতিয়া ধুই লোৱা ৰঙালাও গুটি কেইটা দি দিছো। ৰঙালাও গুটি কেইটা যেতিয়ালৈকে মচমচীয়া নহয় তেতিয়ালৈকে মই ইয়াক ভাজি লম। ৰঙালাও গুটি সকলোৱে ভাজিয়ে খায়, কিন্তু ইয়াক চাটনি বনাই খাবলৈও বহুত টেষ্টি লাগে। আপোনালোকে যদি খোৱা নাই খাই চাবচোন। এয়া হৈছে আৰু মই এতিয়া নমাই লম ইয়াক। এয়া ৰঙালাও গুটি কেইটা মই ইয়াত নমাই ললো। ইয়াৰ লগত দিবলৈ এয়া কেঁচা পকা জলকীয়া 4টা, আদা অকণমান, নহৰু কেইফুটামান আৰু কেইটামান পদিনাৰ আগ ললো। এতিয়া মই ইয়াক মিক্সি বাটিত ভৰাই পিচি লম। সকলোখিনি মই একেলগে দি দিছো। এয়া চাওক, মই মিক্সিৰ পৰা উলিয়াই বাটিত সজাই দিলো আৰু খাবৰ সময়ত ইয়াত মই নিমখ দিয়া নাই। খাবৰ সময়ত নিমখ আৰু টেঙাটো চেপি ল'লে হ'ল। এবাৰ খাই চাবচোন আৰু কেনেকুৱা পায় নিশ্চয় কমেণ্ট কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।